কেনেকৈ চম্ভালো মোৰ ভঙা হৃদয়খন। কথা বিজুলী বৈশ্য, আবৃত্তি ধৃতিস্মিতা ৰায়। কি যন্ত্ৰণা, অসহায় হৃদয়ৰ কি বিড়ম্বনা। কেনেকৈ চম্ভালো মোৰ এই ভগ্ন হিয়াখন। পৰমাত্মাৰ সুন্দৰ সৃষ্টিৰ অংশ, এটা নিৰ্বোধ নিষ্পাপ জীৱৰ কৰুণ বিভৎস যন্ত্ৰণাদায়ক মৃত্যুৰ দুখত মোৰ ভাঙি যোৱা হিয়াখনক মই নিচুকাও কেনেকৈ, কি বুলি প্ৰবোধ দিওঁ। কিয় বাৰে বাৰে মানুহৰ ৰূপতেই জন্ম হয় নৃশংস দানৱৰ, যিয়ে বুজি নাপায় কি মানুহ কি পশুৰ মূল্য জীৱনৰ। এনেবোৰ পিশাচৰ এদিনতে জানো জন্ম হয়? নিশ্চয় নহয়। তিল তিলকৈ জন্ম লয় এনে একোটা দানৱৰ নিষ্ঠুৰ মানসিকতাই, যিয়ে মাতৃগৰ্ভতেই হয়তো শিকিছিল দানৱীয়তাৰ আদিপাঠ, শুনিছিল নৃশংসতাৰ নিৰ্মমতাৰ আলাপন। সৰুতে যেতিয়া সি অকাৰণতে এটি চৰাইৰ ডেউকা কোবাই ভাঙিছিল, শুই থকা কুকুৰৰ নেজত জুই লগাই হাঁহিছিল, লহপহকৈ বাঢ়ি অহা গছৰ পুলি এটা ডাঙৰৰ সন্মুখতে কাটি দলিয়াই দিছিল, তেতিয়া হয়তো তাক কোনেও বাধা দিয়া নাছিল, শুনোৱা নাছিল মানৱতাৰ গান। তেনেকৈয়ে সকলো থাকিও নথকাৰ দৰে অভিভাৱকহীন জাৰজ হৈয়ে পাৰ কৰিছিল তাৰ শৈশৱ, কৈশোৰ, যৌৱন আৰু জীৱনৰ সময়বোৰ, যিয়ে তাক মানৱ হোৱাৰ সলনি দানৱ হ'বলৈ শিকালে, মানুহৰূপী দস্যু সজালে। কাক দোষ দিব আপুনি? তাৰ মাকক, যিয়ে তাক জন্ম দিছিল? ঘৰৰ অভিভাৱকসকলক, যি চকু থাকিও অন্ধ আছিল? নে তাৰ সমাজখনক, নে স্কুলখনক, যিয়ে মানুহৰ সন্তানক মানুহ হোৱাৰ শিক্ষা দিব নোৱাৰিলে? নতুবা যি পৰিৱেশ পৰিস্থিতিয়ে সিহঁতৰ এই লোভী বিকাৰগ্ৰস্ত মানসিকতাৰ জন্ম দিলে? এতিয়া কাক দোষ দিব আপুনি?